হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। এয়া দেখিছেনে, গোটেইকেইজনী ওলাই আহিছোঁ বগৰী সন্ধানত। নাজানো আজি খাবলৈ পাওঁ নে নাপাওঁ। বহুদিনৰ পৰা ইউনিভাৰ্চিটি অহা যোৱা কৰোঁতে এই মানুহ ঘৰত দুডাল বগৰী গছ দেখি আছিলোঁ আৰু ভয়ে ভয়ে এজনী এজনীকৈ সোমাই আহিলোঁ। ধৰিত্ৰী আৰু বৰষাই বহুত সাহসেৰে গৈ কলিং বেলটো বজালে, পিছে ফাইনেলি আমাক খাবলৈ দিলে। পাৰ্মিশ্যন পোৱাৰ পিছত আৰু ৰক্ষা নাই, ধৰিত্ৰীয়ে ধাম ধুম বগৰী পাৰিবলৈ ধৰিছে আৰু আমি ঠিক চাই বুটলিলোঁ। শুকুৱাই জীৱ যিহেতু এইখিনি বগৰীৰেটো নহ'ব, আৰু বগৰীৰ সন্ধানত আমি ইউনিভাৰ্চিটি পালোগৈ। ডাঙৰ হ'লো যদিও উৎপাত পিছে আমাৰ কমা নাই। ইউনিভাৰ্চিটিৰ ৰুম এটাত এইবোৰ দেখি আমাৰ বাইদেৱে আকৌ বজাবলৈয়ে ধৰিলে। তাৰ পাছত আমি ইউনিভাৰ্চিটিত থকা গছডালত হামলা দিলোঁ আৰু বেলেগে পাৰি আছে, মই পিছে সোৱাদহে লাগি আছোঁ। বগৰী পাৰি উঠি গোটেই কেইজনীয়ে ফটো কেইখনমান উঠি ল'লোঁ। তাৰ পাছত আমি ৰুমলৈ আহিলোঁ। ৰুমলৈ আহি আৰু ৰক্ষা নাই, এয়া মৃদুস্মিতাই ধুনীয়াকৈ বগৰীখিনি ধুই যোগাৰ কৰি দিলে আৰু আমি গোটেই কেইজনীয়ে কাটিবলৈ ধৰিছোঁ। বগৰী খাই আমি গোটেই কেইজনী অলপ ফুৰিবলৈ ওলাই গ'লোঁ আৰু বাকীখিনি আপোনালোকক নেক্সট পাৰ্টত দেখুৱাম। এতিয়ালৈ এৰিছোঁ।